ঘৰত কোনোবা আছে না নাই? আরে হাও হাও দাদা চিনিব নাই হে বকচোন এতে বক জগদীশ ছাৰ ঘৰ হয় নেকি? এইটোৱে জগদীশ ছাৰ ঘৰ হয় না? নাম ওই বলে এই সহি দাও সহি কৰক এটা সহি আমি কৰবা নাইছিলো এই কৰকচোন ইলেক্ট্ৰিক নাই নি স্টেম নাই এইটো আনা নাই তোৰ লগত আনা নাই সেইটো আনা নাই এতে টিপ সহি নছলে কৰচোন কি কৰবা চলি এইটো গমে বনাই কৰচোন আগতে আমি কৈ আছো না ইয়াতে কৰাই নাই আচ্ছা তোৰ নামত এটা কৰাইছি কি ঘৰ কৰাইছি হজম কৰিব পৰা নাই সঁচাই নাকি কৰাইছি কিন্তু এটা কথা কেনে 2000 পইচা লাগব কি 2000 পইচা 2000 টকা লাগব ক'ৰ পৰা 2000 টকা দিম মই ছাৰ নহয় আপুনি দিব লাগিব এইটো নহয় 2000 টাকা নেটলি ঘৰ চেঞ্চন 2000 টাকা মই ক'ৰ পৰা দিম দিনটো 200 টকা ইনকাম নহয় পইচা নেটলি ঘৰ চেঞ্চন নহয় এইটোতো আমি এটা নাজানো মই কেনকে দিম 2000 টকা কালৈকে জব কৰিম মই বৰডেকাক মাতো কিবা চাও কৰিব পাৰো না পইচা পাতি 1 টকা লগত নাইয়ে এনে শুকাই কিনে আছো কিবাকে অলপমান ভাত দুই মুঠি পাওঁ নাপাওঁ হেনে এনকে দাদি ইফালে আছো অলপ কি হৈছে অলপ আছো কি দাদি অলপ চাইডক আছো এটা কথা আছে কি হৈছে দাদি এটা কথা হৈছে কি আমাৰ নামত বোলে চৰকাৰী ঘৰ আইছি বঢ়িয়া হয় নেকি বঢ়িয়া মানে এটা কথা আছে তাতে আৰু কি কথা মানে তাহোন পইচা 2000 কে খুজিছি নহলে বোলে ঘৰ আমাক নেদেয়ে পইচা কি পইচা পইচা কাকো চাবলে কিনবা পইচা নাই ক'ত পইচা দিয়া পইচাটো মোৰো নাই মই ইমান দিন কামক যাব পৰা নাই কামক গেলি কেইটা কানো পাওঁ জানাই চাউল কিনবা লাগে দালি কিনবা লাগে গোটে কিনবা লাগে পইচা ক'ৰ পৰা দিওঁ আমি নহলে বোলে ঘৰে নে 2000 টকা এটা বেচপা লগা বস্তুনো কি আছে আমাৰ আমি চাচো অলপ মাথা মাৰি কেনে কি হয় মাতে যি কি নহওক তাকে যাই কথাটো আলোচনা কৰো আছো তাহোন বা কি ভাবছা আপোনালোকে বোলে অলপ পইচা খুজিছে পইচা লাগিব পইচা এটাতো দিবা নোৱাৰো পইচা নেটলি যি চেঞ্চন কৰি দিবা নোৱাৰো আমি আৰু পইচাটোতো লাগিবই লাগবই কিবা কৰি দিয়ক চাওকচোন এটা পাৰে যদি পইচা নহ'লে আমি উঠোৱা কিবা এটা মাথা মাৰিব লাগিব কৰে দেই আমি পইচা ইমান টকাৰ ঘৰ এটা যদি আইছি পইচাটো কিবা কৰি হ'লেও দিব লাগিব এটা কাম কৰোঁ দেই মোৰ সেই ভাঙা চিঙা চাইকেলখন বেচোঁ দেই 1500 মান পাম কিজানি আৰু চাইকেলটো চাইকেল কি বেচবিয়া কি কৰি পইচা দিওঁ আমি কিবা এটা কৰিব লাগিব দে চাইকেলখনে বেচিম বুলি ভাবছোঁ আৰু 1500 আৰু দাদা পিছক লগি অলপ চেষ্টা কৰি চাওক নাই পিছত নহয় লাগিব এইটো কালি লাগিব পইচা কালি মানে আজি লাগিব অলপমান অসুবিধা পিছে এই টিকেটে কৈছোঁ দিওঁ চাইকেলটো বেছি দিওঁ এইটো ঘৰ পালে কিনি ল'ব পাৰে বেছি দিলে আৰু পিছত চাইকেলখনে বেছি দিয়ে হ'ব আৰু অলপ কষ্ট কৰি কামক বুলি যাম আৰু উপায় নাই আৰু ঘৰটো বান্ধবা লাগে যদি আহিছি হ'ব দে বেছি হ'ব দে দাদি দাদিয়াৰ কুৰমা আহিছে নেকি অলপ চাহ কৰি লৈ আছো যা তাহাকো বহিবা দি হ'ব দে মই যাওঁ দে চাহ কৰি লৈ মনটো আজি খুচ বঢ়িয়া মনটো খুচিয়ে ভাই 2000 টকা লাগছিলে মোক 2000 কিয় লাগে আৰু 2000 লাগে ঘৰ এটা আহিছিল গম পাইছে না ঘৰটো তাহাক বোলে 2000 টকা লাগে হয় নেকি আপোনালোকক কিহৰ 2000 টকা লাগে ঘৰত নাই দাদা ঘৰত লাগিবই নতুন ঘৰ পাইছে যে এইটো আমি নহয় চৰকাৰৰ কাৰণে লাগে এইটো পইচাটো এই লিষ্টখন চাওক কিমানৰ পৰা লৈছোঁ আমি এইয়া কিন্তু 2000 কে লোৱাটোতো যুক্তি নাই যুক্তি নাই মানে আপোনালোকৰ কাষৰে হাওলা মজুমদাৰ আৰু পইচা লৈছোঁ আমি ল'ব দিবা নেদলি আমি নৰোৱেই কাম চেঞ্চন কৰি দিব লাগিবই এইটো পইচা লাগবই দিব বুলবক মানে নাজনা মানে আমাৰ এজনে পঢ়া পাতিটো কম মানুহবিলাক দিব 2000 কিন্তু আমি জানা মানুহতো নেটো আমিতো জানো না আমিতো 2000 টকা নেটো ঘৰৰ নামত নেদলি ঘৰটো চেই নহয় চেঞ্চন নহয়
এই ভাই তই খেলাখন কথা কৈ লাভ নাই গম পাইছ না মোক এতিয়া 2000 টকা লাগে তই এতিয়া পইচাটো মোক দি ভাই ৰ তই একো নাজানা ভাই তোক মই ঘৰত দিবাহে লাগে তোক মই ঘৰত দি আছোঁ আপোনালোকে পইচা নহ'লে ঘৰ নেদে নাই নোৱাৰোঁ আমি নৰো পইচাটো লাগিবই আমি উঠো আৰু অঁ ব'ল দাদা বকছো বহক পইচাটো মই দিম না বল আমি ডিসি অফিসত যাম আমি কিবা এটা ব্যৱস্থা ল'ম ল'ম তো এই বুৰ্বক মানুহ আমি এনেকৈ মৰবা নিদিওঁ আমি ডিচিৰ তাকে যাম আৰু অহাৰ দৰে এটা ফটো ল'ম মই আজিৰ দিনত তোহাৰ এটা ফটো ল'ম মই ৰবাহে ফটোটো পাছত আপোনালোকে এতিয়া এইটো ৰিয়েল কামটো কৰি আছে আপোনালোকে কিয় ভয় কৰিছে নাই ভয় কৰা নহয় ফটোটো পাছত হ'ব দিছোঁ ভাই একো নাই ঘৰত এটা ফটো মাৰিম আপোনালোকক ফটোহে এটা মাৰিম চাওক বেগে চাওক ঠিক আছে দাদা খেলাখন এই বাদ দিছোঁ খেলাখন বাদ দি তই এতিয়া পইচাটো মই দি আছোঁ জগাৰ কৰি হয় নেকি তই এইবিলাক টেনশ্যন কৰিব দে ভাই ই যে দিবা পাৰে ই দিয়ক ঘৰ লওক অলপ দে তই দি পইচা দি তই লওক দে হ'ব দে আমি যাওঁ যাওঁ চাহ কৰা নহ'ল আপোনালোকে বেয়া নাপাব তাতে তাৰমানে এটা কথা হৈছিল মই চাইকেলখন বেছি আহিলোঁ মই দৌৰা দৌৰি থাকিব নোৱাৰিলোঁ ঘৰ পাইছোঁ না সেইকাৰণে চাইকেলখন বেছি 1000 টকা পাইছোঁ আৰু 1000 টকা সুতৰ আনছোঁ ডেইলি 100 টকা সুত দিব লাগিব গধূলিবিলাক হ'লে উপায় নাই আৰু এইটো পইচাটো এইটো কিবা মাথা মাৰি দিম দেচোন আনছোঁ আৰু এই চাইকেলখন বেচিছোঁ বেয়া নাপাব 2000 টকা আছে ইয়াতে এইটো লগ পইচা ঐ দাস পইচাটো বনাচোন টাকা 100 কম আছে হ'ব গৰীব মানুহ এৰি দিলোঁ নাকি 100 টকাৰ কাৰণে কি ধৰি নাই নাই হ'ব সেইটো হ'ব দিয়কচোন পিছত কিবা এটা সেই কৰিম নাই ঘৰটো আপোনালোকে 5 দিন পাছত কৈ আছে এতিয়া আমি ঠিক আছে আমি যাই গ'লোঁ হ'ব দিয়ক পইচা নাপাব হ'ব দাস বহক বহু আজি আমাৰ কাম হৈ গ'ল আমাৰ কাম হৈ মাত্ৰ 500 দিম ছাৰক চাৰক 500 দিম 500 দিব লাগিব 1500 টকা আমি আৰু পাৰ্টি কৰিলোঁ আৰু 14 অঁ পুৰা মাৰি দিম হ'ব না আজি পইচা কথা নাই এনহেন পাই থাকিলে আৰু কৈছোঁ টেনশ্যনে নাই আমাৰ গাঁৱৰ মানুহবিলাক বিৰাট ভদা মানুহ এক নক'ব আৰু একদম অঁ তে যাবা নি অঁ নমস্কাৰ ৰাইজ এইটো ভিডিঅ'ত মানে এটা বাৰ্তা দিবলৈ খুজিছোঁ অসমবাসী গোটেই অসমবাসীলৈ বাৰ্তা দিব খুজিছোঁ কাৰণ যিটো এই চৰকাৰী BPL ঘৰ দি আছে দুখীয়া ৰাইজৰ গৰীব শ্ৰেণীৰ মানুহখিনিক এই ঘৰত বহুতে হয়তো জানে ইয়াৰ বিষয়ে যে পইচা কিছুমান দালাল এজেণ্ট কিছুমানে তাৰমানে 2000কৈ টকা লুটি আছে এই সিহঁতে তাৰমানে গাঁৱে হৈছে ঘৰ 2000 টকা নিদিলে ঘৰ নহয় এনেকৈ তাৰমানে পইচাবিলাক লুটি আছে কিন্তু 2000 টকা যে লৈ আছে এইটো দুখীয়া মানুহে বুজি পাইছে যে 2000 টকা এখন দিবলৈ কিমান কষ্ট 2000 টকা ইনকাম কৰিবলৈ কিমান কষ্ট সিহঁতে বুজি পায় খেতি কৰে কিমান কষ্ট ৰ'দত খেতি কৰা তাতে আৰু বানপানী খায় ধুমুহাই খায় এইফালে আকৌ দালালেও খায় কেনেকৈ বাচিব দুখীয়া মানুহসকলে আপোনালোকে ভাবি চাওক যিসকল দুখীয়া মানুহে চাই আছে এই ভিডিঅ'টো তেখেতসকলে নিশ্চয় বুজিব যে দুখীয়া একবাৰ ধনী মানুহসকলেও কৈছে একবাৰ দুখীয়াৰ অন্তৰত আহি একবাৰ ভাবি চাওক নিজৰ কিমান কষ্ট 2000 টকা এটা যোগান কৰাত আৰু সেইটোতো হয়েই কিন্তু যেতিয়া 2000 টকা কিছুমানে দিয়ে সেই পইচা দিয়াৰ পিছতো সিহঁতৰ ঘৰটো মানে চেনচন নহয় এইবিলাক তাৰমানে কি তাৰমানে এইবিলাক কি চলি আছে একো ধৰিব পৰা নাই আমাৰ অসমখন তললৈ যাই আছে এনেকৈ কিন্তু আমি জাগিব লাগিব আমাৰ সৰু ল'ৰা ছোৱালী যিবিলাকে নতুন প্ৰজন্মই জাগিব লাগিব কাৰণ আমাৰ মা দেউতাহঁত বা ঘৰৰ আগত যিবিলাক বয়সস্থ মানুহ আছে সিহঁতে পইচাটো ফটকৈ দি দিয়ে কাৰণ ল'ৰা ছোৱালী ভালৰ কাৰণে সিহঁতে পইচা দিওঁতে কিবা বেছি গৰু ছাগাল যি আছে বেছি কিনে হ'লেও 2000 টকা দিয়ে কিন্তু সেই 2000 টকা দালালৰ হাতত পৰাৰ পিছত ঘৰ হ'বও পাৰে নহ'বও পাৰে সেইকাৰণে কৈছোঁ ৰাইজ সাৱধান হওক আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কাৰণ গোটেই অসমৰ উন্নতিৰ লগত কথা আছে অসমখন আগবঢ়াই নিয়ক সহায় কৰক আপুনি নিজে সহায় কৰক সকলোকে কৈছোঁ ডেকাসকলক কৈছোঁ আপোনালোকে অলপ জাগক আৰু নিজে স্মাৰ্ট হওক অলপ স্মাৰ্ট মোবাইল লৈছে কিন্তু মানুহ স্মাৰ্ট হোৱা নাই অকণমান দিমাগ ইউজ কৰক ভাবি চাওক একবাৰ অসমখন বৰবাদ হৈ যাই আছে এই দালালৰ পৰা বাচক ৰাইজ আমাৰ চেনেলটো অলপ ছাপোৰ্ট কৰিব
ছাবস্ক্ৰাইবটো বাঢ়ক আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক লাইকটো কৰিবই। একদম শ্বেয়াৰ কৰি দিয়ক এই দালালৰ পৰা ৰক্ষা কৰক চৰকাৰে আমাক বিনামূলীয়া কৈ দিছে দুখীয়া গৰীব শ্ৰেণীৰ মানুহবিলাকক ঘৰবিলাক বিনামূলীয়া কৈ দিছে কিন্তু এই মাজত ইহঁতে আহি মাত্ৰ চব ধ্বংস কৰি পেলাইছে এইটো ভিডিঅ'ৰ কাহিনীটো একদম ৰিয়েল আমাৰ গাঁৱতে এনে হৈছে পইচা খুজিছে আৰে চৰকাৰে যদি ফ্ৰীত ঘৰ দি আছে তেনেহ'লে পইচা কিয় কিয় লাগে 2000 টকাকৈ যদি চৰকাৰে টাকাইতো দি আছে টাকাইতো কিমান টকাৰ বাজেট ধৰি লওক 80,000 টকা তেনেহ'লে 2000 টকাৰ দাম টকা কিয় খুজিব নোখোজে চৰকাৰে কোনো কামত কোনো হেৰিত পইচা নলয় আৰু দুখীয়া মানুহ কিয় দিছে পইচা লোৱাৰ কাৰণে দুখীয়া মানুহক নিদিলে হয় ঘৰত তেতিয়াহ'লে পইচা কেনেকৈ দিব পইচা দিব পৰা ক্ষমতা থাকিব লাগিব 2000 টকা কিছুমানৰ কাৰণে 2000 টকা বহুত কিন্তু যিবিলাক গৰীব শ্ৰেণীৰ মানুহ সিহঁতেহে বুজি পায় 2000 টকা কি বস্তু 200 টকা এটা কথা ভাবিব লাগে 200 টকা ইনকাম কৰিবলৈ দিনটো লাগে ৰাইজ আজিলৈ ইমানে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক আমাক কওক ভিডিঅ'টো কিবা ভুল ভ্ৰান্তি হ'বও পাৰে আমি সিমান এটা নিজকে বিৰাট টেলেণ্ট মানুহ বুলি হেৰি নকৰোঁ আপোনালোকে কমেণ্ট কৰি কওক কিবা ভুল হ'বও পাৰে আৰু আজিলৈ বিদায় মাগিছোঁ বাই বাই জয় অসম